মৰ্নিং ৱেলকাম টু অনামিকা ব্লগলে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, মোৰ বৰ্তমান ভালে। আৰু আজি একদম মৰ্নিং উইচ কৰিছোঁ আপোনালোকক সকলোকে। ৰাতিপুৱা উঠি খুব ভালেই লাগে, আপোনালোকে উঠিব। আৰু এতিয়া মই মৰ্নিং ৱাকলৈ যাম, য'ত যাম ইমান ধুনীয়া প্লেচ, মই সেইকাৰণে তাতে মৰ্নিং ৱাক কৰিবলৈ যাওঁ। আৰু বহুত ধুনীয়া ঠাণ্ডা ফিল লৈ আছোঁ আৰু বহুত ভাল লাগে। এনেকুৱা নিয়ৰ পৰি আছে, চাবও ভাল লাগে মানে। তো ৰাতিপুৱা এয়া উঠি পেলাই মই ভিডিঅ' ষ্টাৰ্ট দিছোঁ, গমেই পাইছোঁ মোক কি হৈ আছে। চ' চাই থাকক। আৰু আজি গোটেই একেবাৰে দিনটো ধামাকা হ'বলৈ গৈ আছে, আপোনালোকে একেবাৰে শেষলৈকে চাব। চাই থাকক গাইজ। আমি এতিয়া ওলাইছোঁ মৰ্নিং ৱাকলৈ। আৰু এইফালে আমাৰ সাধনা বাইদেউ আৰু এইফালে আমাৰ জোন বাইদেউ মোৰ বাচন্তিখন ওলাই ল'লে। আৰু এতিয়া আমি ধুনীয়াকৈ যাম মৰ্নিং ৱাকলৈ। ইয়াত দেখিছেনে ইমান নিয়ৰ, মানে ইমান নিয়ৰ। আৰু আমি এইডাল গছডাল দেখিছোঁ, ইয়াতে আমি গছৰ তলত ঠাণ্ডা, মানে গৰম দিনত আমি ইয়াতে বহুত ধুনীয়া ঠাণ্ডা পৰে আৰু বতাহ লাগি থাকেতো। তো এয়া কুকুৰা চৰাই মাতিলেই সকলোৱে উঠক, গাঁৱত সকলোকে জগাই দিলে। আৰু এতিয়া আমি যাওঁ, আপোনালোকে চাওক। নতুন যেতিয়া নিয়ৰটো মানে পৰে তেতিয়া বহুত ভাল লাগে আৰু চাবৰ কাৰণে। চাই থাকক। আৰু আমাৰ পাতৰকুছি ৰাস্তাটো বহুতে বেয়া, ৰাস্তাবিলাক নবনাই। ঠাণ্ডা লাগি গৈছে আৰু বহুত মানে পাতলা টি চাৰ্ট লগাইছোঁ, ইমান ঠাণ্ডা লাগিছে। ঠাণ্ডা আহি গ'ল আৰু কলগেট এটা ল'ব লাগিছিল। আৰু গাইজ তেনেকৈ গৈ আছোঁ খোজকাঢ়িবলৈ। অৱস্থা নাই। আমাৰ এয়া বাইদেউ কেইগৰাকী আহি আছে আমাৰ পিছে পিছে। আৰু ইয়াতে আমি কলগেট লওঁ। কেনেকুৱা তোমালোকৰ? যিহেতুকে এতিয়া ঠাণ্ডা বতৰ আৰু মৰ্ণিং ৱাক আমি ইমান ধুনীয়া প্লেচত কৰিব আহোঁ, সেইটো কাৰণে তোমালোকৰ ফিলিং কেনেকুৱা? বঢ়িয়া। আৰু মোৰ হাংখন চৰি মোৰ বাচন্তিখন চালা কেনেকুৱা লাগিছে তোমালোকৰ? খালি বঢ়িয়া। আৰু এয়া আমাৰ আচলতে দুৰ্ভগীয় কপাল, কলগেট পোৱা নাই, আকৌ এখনলৈ গৈছে সুধিবৰ কাৰণে। তো লৈ আহিব এতিয়া গাইজ, চাই থাকিব। বহুত ধুনীয়া প্লেচত গৈ আছে, আমি খোজকাঢ়িব। চাই থাকক।
ফুৰিব তো আমি এনেকৈ এতিয়া কলগেট লৈ ল'লোঁ আৰু ধুনীয়াকৈ গৈ আছোঁ। মোৰ পকেটত চাওঁ পূৰা ব্ৰাছে ব্ৰাছ। এতিয়া মানে ফাৰ্ষ্টতে মৰ্ণিং ৱাক কৰিম, তাৰপিছতে ব্ৰাছ কৰিম, তাৰপিছত পানী খাম, গুচি যাম। তো এয়া চাব পাৰে আমি আহি পালোঁ। ইয়াত গেট খোলাই হৈ আছে, আমি ডাইৰেক্ট মানে সোমাই যাব লাগে আৰু তো এনেকৈ যাই থাকিম আৰু এইখন হৈছে ইউনিভাৰ্চিটি। সকলোৱে চিনি পাই চাগে আমাৰ ওচৰৰ পাঁজৰৰ মানুহখিনি। এইখন ডন বস্কো ইউনিভাৰ্চিটি। ইয়াতে আমি মৰ্ণিং ৱাক কৰিব আহোঁ আচলতে, কাৰণ হাইৱে আমাৰ গোটেইখিনি ৰাস্তা তেনেকৈ ৰাস্তা বেয়া আৰু হাইৱেত খোজকাঢ়িলে মানে ভয় লাগে। ৰাতিপুৱা বহুত এনেকুৱা ডাঙৰ ডাঙৰ গাড়ী আহে, সেইকাৰণে তো এতিয়া ইমান ধুনীয়া প্লেচত আৰু মনো ভাল লাগে মৰ্ণিং এনেকুৱা। আৰু চাই থাকক গাইজ, এইবিলাক চাব পাৰে। পুৰা গ্ৰীণ মই সদায় গ্ৰীণ চাইডে ঘূৰি থাকোঁ। গ্ৰীণ এইবিলাক চাওক, ইমান ধুনীয়া ফুল আছে। এইবিলাক কোনে কৰিছে? চব মই কৰিছোঁ। এয়া আমাৰ এখেতে গাইজ, এইবিলাক মোৰ চব ডিজাইন। এখেতৰ ডিজাইন এইবিলাক দেখা পাইছেনে? এইবিলাক চাৰিওফালৰ দৃশ্য আৰু আমাৰ এইখেতে মানে এইখেতৰ ডিজাইন হয়। এইখেতৰ গড়ছে দেখো। আৰু এয়া আহি পালোঁ আমি। পূৰা একদম মানে এনেকুৱা গোটেই ইয়াৰ পৰা এইফালৰ পৰা পূৰা একদম ৰাউণ্ড হৈ এনেকৈ আহিম আৰু এখেতলোকো আহি পালে আৰু একেবাৰে বলক। এয়া ব্ৰাছ চাই থাকক, আমি এতিয়া খোজকাঢ়িম। আছে ওলাইছে কি ব্ৰাছ। এয়া গাইছ আমাৰ ব্ৰাছৰ সামগ্ৰী নহয়, ব্ৰাছে আৰু একো নহয়। এয়া ষ্টাৰ্ট হৈ গৈছে। এইফালে এক্সাৰচাইজৰ ষ্টাৰ্ট হৈ গৈছে আৰু আমি ব'লা। তুমি নোযোৱা? এইফালে পূৰা বডি ফিট। নাই ফ্ৰী দেখা নাই। যি কি নহওক মানে যিমানে পেট নাথাকক কিয় অকণ খোজকাঢ়িলে ভাল নিজৰ কাৰণে। আৰু এনেকৈ যাম, কোনফালে যাম? ইফালে যাম ব'লা। তো এনেকৈ যাম আৰু চাই থাকক আৰু। এইফালৰ ডাইলগ খাম ল'ব লাগিব গাইছ। পুৰা একদম ঘাম চাম ওলাব। এতিয়া মানে বহুত ৰাতিপুৱা উঠিলে আমাৰ এনেকুৱা হৈ যায়, মানে বহুত চকু কিবা হৈ যায় আৰু। এইবিলাক এইকেইটা গাইছ পূৰা খালি কাজিয়া লাগি থাকে, পূৰা কাজিয়া লাগি থাকে। এয়া এইবিলাক হেৰি ৰুম হয় ষ্টুডেণ্টবিলাকৰ, ইয়াতে ষ্টুডেণ্টবিলাক থাকে। এইকেইজন দিলে চাওক। আজি তহঁতকে দেখাই থাকিম মই। আৰু গাইছ মই মাস্ক খুলি ল'লোঁ, কাৰণ মাস্ক থাকিলে খোজকাঢ়িলে অলপ প্ৰব্লেম হয়, মানে মাস্কটো খুলি ল'লোঁ। এনেকৈ গৈ আছোঁ।
ষ্টুডেণ্টখিনি ইয়াতে খেলে ইমান ডাঙৰ পানী ওপৰৰ পৰা আহি আছে পাইপ চাইপ পুৰা লগাই দিছে আৰু তই মুখ চুখ ধুই লৈ ল'ব পাৰিবি হয়নে নাজানি স্পৰ্টিং লগাই আহি পুৰা গৰমে লাগিলে এতিয়া আজি পুৰা নহয় লগাই গাড়ী লগত পুৰা মানে
বলক আৰু বলক 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 গৰম লাগি গৈছে পুৰা ক'তা গৰমত এফালে গৰম পানী কৰি ৰেডি কৰি থৈ দিছে আৰু আমি এতিয়া গৰম পানী খাম আৰু এয়া এয়া পুৰা একদম গৰমত আমি যোনে গৰম পানী খাই আছে আমি এতিয়া গৰম পানী খাইলোঁ তাৰপিছত আকৌ চাহ খাবলৈ যাম চাহ বনাব মন যোৱা নাই ইয়াতে বাহিৰতে খাই দিম আৰু তো চাই থাকক গাইজ গৰম পানী খায়ো খাব এনে ক্লাছত গৰম পানী নাখাওঁ এতিয়া উপায় নাই যিহেতুকে ঘৰত নাই ন তাতে এতিয়া এনেকুৱা খাব লাগিব আৰু এইফালে মহাশয়ে ধুনীয়াকৈ গৰম পানী কৰি দিছে আমাক তো খালোঁ মানে মোৰ এইটো অভ্যাস আমাৰ ঘৰৰ অভ্যাস আমাৰ সকলোৱে খায় মানে গৰম পানী ৰাতিপুৱা উঠি ব্ৰাছ কৰি গৰম পানী খাবই লাগিব আৰু গৰম পানী নাখালে আমাৰ মানে কি ক'ম আৰু দিনটোৱে কিবা লাগি থাকে তো সেইটোকে গৰম পানী খাওঁ তুমি মানে ডন বস্কোখনত যিবিলাক গছৰ ডিজাইন দিছা বহুত ভাল লাগিছে আৰু ভাল লাগিছে কিন্তু গছবিলাকৰ দেখাই দিছোঁ কিন্তু মানে গছবিলাকৰ নাম নাজানো আৰু গাইজ এখেতে জানে কি গছ আছে ইয়াতে কি গছ মানে মই দেখিছোঁ আৰু চব মানে এইফালে গোটেই ৰাউণ্ডটো ঘূৰি আহিছোঁ ন আছে বহুত ধৰণৰ গছ আছে ইয়াত মই ফুলৰ পৰা ধৰি ফ্ৰুইটছৰ পৰা ধৰি মেডিচিনেল আছে ফ্ৰুইটছ আছে আৰু ফুলৰ আছে মানে গোটেই বহুত আছে তো গাইজ এয়া দেখিলেনে সি মানে য'তেই নহওক গছ মই যে কওঁ ঘৰত কেতিয়াবা মানে এনেকৈ গছ লৈ যায় আৰু এই আৰু গছৰ পাত এতিয়া চাগে লৈছে গছৰ পাত লৈ যাব ঘৰত আকৌ কিবা কিবি খুব মানে ভাল পায় এইবিলাকত কৰি আৰু তো চাই থাকক গৰম পানী খাই আছে আৰু ঘৰত যে আপোনালোকক লগ পাইছোঁ ৰাস্তাত হয়তো ৰখিব পাৰোঁ কাৰণ তাতে মানে চাহ তাহ খাই দিওঁ আমি আমি ইয়াৰ ফেনৰ তলত আছোঁ ইফালে পূৰা AC লগাই বহি আছে এই ঠাণ্ডাত আৰু AC কিহৰ আৰু এয়া গাইজ দিনটো ভিডিঅ' কৰা নহ'ল আচলতে মই অলপ কামতে বিজি হৈ থাকিলোঁ সেই গতিকে এতিয়া এনেকৈ বহি আছোঁ ইফালে প্ৰেক্টিকেল কৰি আছে তাৰ লগতে হেল্প কৰি আছে তাই আৰু মই এনেই বহি আছোঁ সিহঁতৰ লগত আৰু ভাবিলোঁ যে ভিডিঅ'টো এণ্ড কৰি দিওঁ যদি চাই ভাল লাগিছে আপোনালোকে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব একদম চ' আজিলৈ বাই বাই গাইজ গুড নাইট